স্কুল যাবলৈ নাপালো কি বা পঢ়ালে চিন্তাই হৈছে বেছিকে নপঢ়ালে হয় আৰু পাই এইখিনি ইমানলৈকে পঢ়ালে চাগে এইখিনি পঢ়ি লওঁ নিজেই আমাৰ মহাৰাণীয়ে পঢ়ি আছে মনে মনে দেখিছা পঢ়ি শুনি ফালিম বুলি ভাবিছে একেবাৰে ঐ চাকৰণী তই যে আহি চিধা কিতাপত বহিলিহি তই ঘৰৰ কামবোৰ শেষ কৰিলি নে ভালকে নে কাম পাল মাৰিবলৈ আহিছ মা মইতো ঘৰৰ সকলোবোৰ কামেই কৰিলোঁ আপোনাৰ মই কাঁহী বাতি ধুলোঁ ঘৰ চৰ সাৰি মেলি আৰু আপোনাৰ বাহিৰ পেলাই থোৱা কাপোৰকেইটাও ধুলোঁ আৰু এতিয়াতো একো কাম কৰিবলৈ নায়েই সেইকাৰণে মই অলপ স্কুলো যাবলৈ নাপালোঁ কাৰণে অলপ কিতাপকে মেলিছিলোঁ কিতাপ পঢ়িবলৈ আহিছ কিতাপ পঢ়ি গোটেইজনী একদম বাবুনী হ'ব নালাগে বেৰিষ্টাৰ বাবু হ'ব নালাগে তই বুজিছ নাই তই ঘৰৰ কাম বন কৰি তই চাকৰণী হৈ থাকিলেই হ'ব এতিয়া কান্দি দেখুৱাই সাগৰ বোৱাব নালাগে বুজিছ নাই এনেও বৰষুণ দি আছে এইকেইদিন তোৰ সেই চকু পানীকেইটা দেখুৱাই এই আমুকিক তই ভুলাব নোৱাৰ বুজিছ নাই এই ঘৰিয়ালৰ চকু পানী মোৰ আগত নুটুকিবি তই এতিয়া পিছে কোনফালে যাওঁ বুলি ভাবিছ তই আপোনাৰ কাপোৰকেইটা ৰ'দত মেলি থৈ আহিছিলোঁ যে সেইকেইটাকে ভিতৰত ভৰাওঁগৈ গোটেইজনী একদম পঢ়ি ফালিম বুলি ভাবিছে কাম বন নাইকিয়াজনী তাইক মই পঢ়িবলৈ দেই মই থাকোঁতে তাই পঢ়িব নোৱাৰে কেতিয়াও মোৰ চাকৰণী গোলাম হৈয়ে তাই থাকিব লাগিব ৰহ বাপেকে এহেকা দিম সতিনী ছোৱালী মা এয়া লওক আপোনাৰ কাপোৰ প্ৰায় ভালকৈয়ে শুকালে এইবোৰ কি এইবোৰ গোটেই কলা কলা দাগ দেখোন ক'ৰ পৰা লাগিলে ভালকে কাপোৰ ধুব নাজানো কাম এটা কৰিব নোৱাৰে অ' ভগৱান নে কৰোঁ বুলি কৈছ তই স্কুল যাবলৈ নোপোৱা কাৰণে কৰোঁ বুলি কৈছ নি সদায় নহয় মানে মা মইতো ভালকেই ধুইছিলোঁ কেনেকৈ জানো অলপ দাগ থাকি গ'ল মানে এতিয়া মানে চানে কৰি লাভ নাই যিখিনি কাপোৰ ধুইছিলি আকৌ ধোৱাখিনিকে আকৌ ধুৰ নহ'লে তোক মই সোধাই নেৰোঁ তই কৰোঁ বুলিয়ে কৈছ যেন পাইছোঁ মই সেইকাৰণে আকৌ ধু চিধা চব ধু আকৌ যদি লেতেৰা পাওঁ আকৌ ধুব লাগিব তই চাই থাকিবি তই হ'ব বাৰু মা মই আকৌ ধুই মেলি দিছোঁ সতিনী ছোৱালীক মূৰৰ ওপৰত উঠালে নহ'ব অকণমান টেগেজা দিবও লাগিব ই হেৰা শুনিছানে হৰি এওঁ আজি ইমান সোনকালে আহিলে যে মইতো ৰাণীক কাপোৰ ধুবলৈ দি থৈ আহিছোঁ আৰু কাপোৰৰ যি দম এওঁ যদি দেখা পায় মোৰ আজি পিঠি বহল কৰিলে আৰু হেৰা কি হ'ল তোমাৰ শিল পৰা কপৰটোৰ নিচিনাকৈ থৰ লাগিলা যে মই অহাৰ কাৰণে তুমি ভাল পোৱা নাই নি নহয় মানে আপুনি এনেই ইমান সোনকালে নাহে যে মই বোলো আজি ল'ৰা ছোৱালীকেইটা স্কুল আহি নোপোৱা আগতে আপুনি আহি পালেহি সেইকাৰণে অকণমান আচৰিতহে হৈছোঁ বেয়ানো কেলৈ পাম আপুনি সোনকালে আহিলেতো মই ভালেই পাওঁ ন কি কৰোঁ এতিয়া কি কৰোঁ এওঁক ভিতৰলৈ সোমাই যাবলৈ নিদিওঁ নহ'লে গম পালে মোৰ আজি পিঠি টেমুনা হ'ব যেন পাওঁ ৰাণীটো স্কুললৈ যোৱা নেদেখি কিবা কিবি প্ৰশ্ন কৰিব পাৰে কিবা এটা বাহানা বনাই মিলাই মেলি থৈ দিওঁ নহ'লে দিগদাৰ আছে কি হ'ল মোৰ মুখলৈ চাই আছা যে কিবা ক'বা নি নাই মানে নকওঁ আজি হেৰি নহয় ৰাণী স্কুল যাব নোৱাৰিলে নহয় মানে কি হ'ল তাই মানে স্কুললৈ যাবলৈ ওলাওঁতে মানে কাপোৰযোৰ লেতেৰা হৈ থাকিলে ভাত খাইছিলে গোটেই কাপোৰে চাপোৰে দালি পেলালে যাবই নোৱাৰিলে বুজিছানে সেইকাৰণে ঘৰতে পঢ়ি আছিলে তাকে তাই কি অকল এযোৰহে ইউনিফৰ্ম নি তুমি মাকজনী হৈ পিনি একো সেইবোৰ খবৰ খাতি নাই নি ইউনিফৰ্ম এযোৰ লাগে নে দুযোৰ লাগে অলপ সৰহকৈ চিলাই থ'ব লাগে পইচা পাতি কি অভাৱ মইতো তোমাক দিয়ে থাকোঁ ল'ৰা ছোৱালীকেইটাক খৰচ নকৰিলে কাক কৰিবা সেইকাৰণে দুযোৰ তিনিযোৰমান ইউনিফৰ্ম চিলাই ল'ব লাগে আজি নহ'লে তাই স্কুল খতি নহ'ল নহয় কি কৰি থাকা তুমি নহয় মানে মোৰ ভুল হৈ গ'ল আৰু নেক্সট টাইম এনেকুৱা নহয় আৰু মই কাইলৈকে তাইৰ কাৰণে দুযোৰ ইউনিফৰ্ম চিলাই দিম দেউতা তুমি আহিলা পানী চাহ কিবা খাবানে তোমাৰ কিন্তু মই কথা এটা শুনি বহুত বেয়া পালোঁ তুমি আজি স্কুল নগ'লা বোলে ইউনিফৰ্মত দালি পেলালা ইমান কেয়াৰলেছ হ'লে কেনেকৈ হ'ব বাৰু এতিয়া পিছে তুমি কি কৰি আছিলা পঢ়া শুনা কৰি আছিলা নে নাই চেছ এইজনীয়ে সঁচা কথা নক'লে ৰক্ষা এই মুখখন বন্ধ কৰাব লাগিব এতিয়া মই মানে কাপোৰ কেইটামান ধুই আছিলোঁ কি মোৰ মুখৰ পৰা কিবা ওলাই গৈছিলে মানে মাহীয়ে নহ'লে মোক মাৰিব কাইলৈ এইবোৰ কথা ক'লে কি ৰাণী তোমাকতো মই পঢ়িবলৈ কৈছিলোঁ তুমি কাপোৰ ধুই আছিলা কি কাপোৰ ধুলানো মই আছোঁ নহয় ধুবলৈ তুমি কেলে কৰিব লাগে মানে মই তোমাৰ কাপোৰ ধুই দিওঁতো তুমি কেলে ইমান কষ্ট কৰিব লাগে তুমি পঢ়িব লাগে ন ভালকৈ পঢ়িলেহে ডাঙৰ মানুহ হ'বা তুমিনো কাম কেলে কৰিব লাগে হয় মই মাজনী এনেই মৰি গ'লো নি বাৰু মাকজনী হৈ ছোৱালীজনীয়ে কি কৰি আছে খবৰ নাই তাই এতিয়া পঢ়াৰ বয়স নে কাপোৰ ধোৱাৰ বয়স কাপোৰ ধুবলৈ লগাইছ পাই ভালকৈ চাব নাজানো ছোৱালীয়ে কি কৰি আছে মাইনা তুমি কিন্তু কাপোৰ নুধুবা কাইলৈৰ পৰা পঢ়িবা বুজিছা নাই স্কুল কেনেবাকৈ ক্ষতি হ'লে ঘৰত পঢ়ি থাকিব লাগে আকৌ কেলে কাম কৰা হ'ব বাৰু দেউতা তুমি বহা তোমালৈ মই পানী এগিলাচ আনোগৈ
উফ ৰক্ষা তেওঁ দেই এজনীয়ে মুখখন নেমেলিলে কি হ'ল তোমাৰ মুখখন মেলি চাই আছা যে ছোৱালীজনীয়ে পানী আনিবলৈ গৈছে তাই দিব লাগে নে পানী তুমি দিব লাগে যোৱা চিধা মোৰ কাৰণে চাহ একাপ কৰাগৈ ৰ'ব মই আনোগৈ উফ কি যে হ'ব ইহঁতৰ পৰা মই মানে চকু নিদিলে একোৱেই নহয় এই সময়ত কোনে ফোন কৰিলে অ' হেল্ল' কোনে ক'লে হেল্ল' আপুনি বাৰু ৰাণীৰ দেউতাক হয়নে? অঁ হয় আপুনি কোনে ক'লে মই তাইৰ স্কুলৰ প্ৰিন্সিপালে কৈছোঁ। অ' প্ৰিন্সিপাল ছাৰ কওকচোন হাই ফ্ৰেণ্ডছ কেনেকুৱা লাগিল বাৰু ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই ইমান দিনে এই সতিনীৰ ছোৱালীজনীক কাম কৰাই নিজে অলপ ৰেষ্টত আছিলোঁ আজি প্ৰিন্সিপালে ফোন কৰিছে কি বা অৱস্থা হয় ঠিকনা নাই আৰু মোৰ আজি পিঠিত কি হয় ঔটেঙাই উঠেনে কি হয় ঠিকনা নাই যদি চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব